হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। অসমীয়া বোৱাৰী জ্যোৎস্নাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ভিডিঅ', নতুন ৰেচিপি, একেবাৰে নতুন আৰু বেলেগ ধৰণৰ এটা ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই বনাম গোলাপ জামু মালাই কাৰী। যিটো গোলাপ জামু আমি ধৰক খোৱাৰ পিছত মিঠা হিচাপে খাওঁ, কিন্তু আজি মই গোলাপ জামু কাৰী বনাই দেখাম আপোনালোকক। আহকচোন কেনেকৈ বনাওঁ চাব। আৰু মই ইয়াত লৈ ল'লোঁ গাখীৰ, আধা লিটাৰৰ বেছি লৈছোঁ গাখীৰখিনি, কিন্তু এইখিনি ভালকৈ মই উতলাই কমাই ল'ম। আৰু এইফালে লৈ লৈছোঁ মই ব্ৰেড, আৰু ব্ৰেডৰ ছাইডকেইটা মই কাটি লৈছোঁ। যিটো ৰঙা অংশ থাকে সেইখিনি মই নিদিওঁ, সেইখিনি মই পেলাই দিম। গোটেইখিনি মই কাটি লৈছোঁ আৰু বাকীখিনিও মই তেনেকৈ কাটি ল'ম, ৰঙা অংশখিনি নিদিওঁ। আৰু এইফালে মোৰ গাখীৰ উতলি গাখীৰখিনি কমি গ'ল। আৰু ইয়াত মই দি লৈছোঁ ব্ৰেডখিনি, আৰু ব্ৰেডখিনি দি ভালকৈ মই এতিয়া ইয়াতে লৰাই ল'ম, ব্ৰেডখিনি ইয়াতে সিজি যাব। আৰু ভালকৈ মই এতিয়া এনেকৈ কেউফালে মিলাই ভাঙি ল'ম, যে গুটি নাথাকে। ভালকৈ লৰাই কেউফালে মই এতিয়া এনেকৈ ভাঙি ল'ম, গুটি এটাও অকণো থাকিব নিদিওঁ। আৰু এইখিনি মই এনেকৈ ধুনীয়াকৈ লৈ লৈছোঁ, আৰু হাতা পাতেৰে মই একদম লৰাই দিছোঁ ভালকৈ। আৰু এইখিনি মোৰ হৈয়ে গৈছেহি, গাখীৰখিনি ভালকৈ শুকাই যাব লাগিব। আৰু এনেকৈ লওঁতে সদায় গাখীৰটো ফুল ফেট ল'ব, তেতিয়া কিন্তু ফুল ফেট থাকিলে গাখীৰটো ভাল হয়। গৰম কৰোঁতে ওপৰত ঘি নিচিনা ওলাই যায়, আৰু তেতিয়া গোলাপ জামুটো বহুত ধুনীয়া হয়। আৰু এইখিনি মোৰ গাখীৰখিনি শুকাই গ'ল। গাইজ, মই নিজে কেমেৰাও ধৰি আছোঁ আৰু ইফালে মই বনাই আছোঁ, সেইকাৰণে কেমেৰাটো অলপ হিলি গৈছে, আপোনালোকে বেয়া নাপাব। আৰু এইফালে মোৰ হৈ গ'ল, আৰু এইখিনি মই নমাই ল'লোঁ। আৰু এইখিনি মই এতিয়া ঠাণ্ডা হ'ব দিম। আৰু এইফালে কেৰাহী পাতি দিলোঁ, আৰু কেৰাহীত মই দি লৈছোঁ সৰিয়হৰ তেল। আজি মই গোলাপ জামুখিনি সৰিয়হৰ তেলতে ভাজিম। আৰু এইফালে এতিয়া তেলখিনি গৰম হৈ মই ব্ৰেডখিনি মঠি লওঁ, ভালকৈ মঠিব লাগিব। এইখিনি চাওকচোন, মোৰ হাতখন অইলি হৈ গৈছে, যিহেতু মিল্কখিনি ফুল ফেট আছিলে, ওপৰত ঘি নিচিনা ওলাইছে, সেইকাৰণে অইলটো অইলি হৈ গৈছে। এনেকুৱা হ'লে বহুত ভাল হয়, গোলাপ জামুটোও ধুনীয়া হয় বাৰু। আৰু ভালকৈ মই মঠিব লাগিব, ইয়াত যে অকণো গোটা নাথাকে। আৰু ভালকৈ মঠিব লাগিব, অকণ গোটা থাকিলে যেতিয়া ভাজিলে ফাটি যাব পাৰে। সেইকাৰণে ভালকৈ মই মঠি লৈছোঁ, মোৰ মঠা হৈ গ'ল। আৰু এটা মই অলপ লাডু কৰি লৈছোঁ, আৰু এইটো ধুনীয়াকৈ গোল কৰি লৈছোঁ। আকৌ এটা মই তেনেকৈ লৈ লৈছোঁ, সেইটো মই তেনেকৈ ধুনীয়াকৈ গোল কৰোঁ। আৰু গোল কৰোঁতে ভালকৈ কৰিব, যদি গোলটো ভাল নহয় বা অকণ ফটা থাকিলে সেইখিনি তেলত দিয়াৰ লগে লগে একেবাৰে ফাটি যাব। সেইকাৰণে মঠোঁতে আৰু গোল কৰোঁতে আপোনালোকে ভালকৈ কেউফালে হেঁচি ধুনীয়াকৈ কৰিব। আৰু এইটোও মোৰ গোল কৰা হৈ গ'ল, এনেকৈ চাওকচোন, গোল কৰা হৈ গ'ল। আৰু মোৰ গোটেই হাতখন অইলি হৈ গ'ল, আৰু এনেকৈ গোটেইখিনি মই এতিয়া গোল কৰি ল'লোঁ, আৰু গোটেইখিনি গোল কৰা হৈ গ'ল। আৰু এইফালে মোৰ কেৰাহীত তেল গৰম হৈ গ'ল, আৰু ইয়াত মই এটাকৈ গোটেইখিনি গোল কৰি থোৱা গোলাপ জামু যিখিনি বনাব থৈছিলোঁ সেইখিনি মই দি দিছোঁ এটাকৈ। আৰু দিওঁতে সাৱধানে দিব, চাব দেই, হাত পুৰিব। তেল ছিটিকি যদি হাতত পৰিলে হাত পুৰি যাব, সেইকাৰণে সাৱধানে লাহে দিব। এইফালে মই দি ল'লোঁ, আৰু লাহে কেউফালে মই উল্টে পুল্টে ভালকৈ ৰঙা হোৱালৈকে ভাজিম। যিহেতু গোলাপ জামু ৰঙা, সেইকাৰণে মই ৰঙাকৈ ভাজিব লাগিব। আৰু এইফালে মই ধুনীয়াকৈ কেউফালে উল্টে পুল্টে ভাজি লৈছোঁ। মোৰ মঠাটো ভাল হৈছে, মঠাটো ভাল হ'লে ভাঙি নাযায়। আৰু মঠা যদি ভাল নহয় তেতিয়াহ'লে কিন্তু ফাটি যায়। আৰু মোৰ হৈ গ'ল, মই দুটা নমাই ল'লোঁ, দুটা মই প্লেটত থৈ ল'লোঁ। এতিয়া মই আকৌ বাকীকেইটাও মই তেনেকৈ নমাই ল'ম গোটেইখিনি। আৰু বাকী তেলত এতিয়া মই বাকীখিনি যিকেইটা আছিলে সেইকেইটাও তেনেকৈ চেম মই এনেকৈয়ে ভাজি ল'ম গোটেইখিনি। আৰু ভাজোঁতে অলপ ৰঙাকৈ ভাজিব, তেতিয়াহে গোলাপ জামু লাগিব, নহ'লে কালাৰটো কমি গ'লে ভাল নালাগিব নহয়, হয় নহয় বাৰু? আৰু চাওকচোন, মোৰ এনেকৈ ভজা হৈ গ'ল, গোল হৈছে, মোৰ এটাও কিন্তু ফটা নাই। আৰু এইফালে কেৰাহী গৰম হৈ গ'ল, কেৰাহীত মই দি ল'লোঁ সৰিয়হৰ তেল 1 চামুচ, 2 চামুচ, 3 চামুচ আৰু 4 চামুচ মই সৰিয়হৰ তেল দি ল'লোঁ। বেছি তেল নালাগে বাৰু। আৰু এইফালে প্লেটত মই লৈ লৈছোঁ এডোখৰ আদা পেষ্ট কৰি ল'লোঁ, আদাৰ পেষ্ট আৰু নহৰু পেষ্ট, নহৰু 3-4 ফুটামান লৈছোঁ, আৰু এটা পিঁয়াজ, আৰু এইফালে ল'লোঁ বিলাহী এটা সৰুকৈ কাটি ল'লোঁ। আৰু তেল গৰম হৈ গ'ল, তেলত দি ল'লোঁ মই পিঁয়াজখিনি, থেতালি থোৱা পিঁয়াজখিনি দি দিলোঁ। আৰু এইখিনি মই অকণমান ভালকৈ ভাজি লৈছোঁ। আৰু এতিয়া দি দিম
নহৰু পেষ্ট আৰু দি ল'লোঁ আদাৰ পেষ্ট দি পেলাই এইখিনি মই ভালকৈ আকৌ ভাজি ল'লোঁ ৰঙা হোৱালৈকে ভাজি ল'ম মোৰ ৰঙা হৈ গ'ল আৰু ইয়াত দি দিলোঁ বিলাহীখিনি কাটি লৈ বিলাহীখিনি দি দিলোঁ আৰু বিলাহীখিনি তেলতে মই সিজাই ল'ম মানে ভাজোঁতে ইয়াতে সিজি যাব আৰু বিলাহীখিনি মোৰ ভজা হৈ গ'ল সিজি গ'ল আৰু ইয়াত দি ল'ম হালধি গুড়ি আধা চামুচ হালধি গুড়ি দিলোঁ আৰু আধা চামুচ জলকীয়া গুড়ি দিলোঁ আৰু আধা চামুচ জিৰাৰ গুড়ি দিলোঁ আৰু এইখিনি ভালকৈ মই এতিয়া ভাজিম ভাজি এনেকুৱাকৈ ভাজিম যে গোন্ধ নোযোৱালৈকে ভাজিয়ে থাকিম ভাজা হৈ গ'ল দেখিছেনে প্ৰায় মোৰ ভজা হৈয়ে গ'ল এয়া ভাজি আছোঁ আৰু এতিয়া মই ইয়াত দিম সোৱাদ অনুসৰি নিমখ আকৌ মই ভাজি ল'ম এতিয়া ভালকৈ ভাজি ল'ম আৰু মই এতিয়া দি ল'ম ইয়াত অকণমান পানী দি আকৌ মই ভালকৈ ভাজি ল'ম মছলা গোন্ধখিনি হালধি বা জিৰা জলকীয়াৰ গোন্ধটো যাব লাগিব সেইকাৰণে ভালকৈ আকৌ ভাজি ল'ম তাকো মই ভজা হৈ গ'ল মানে মছলাৰ পৰা তেলটো আঁতৰি গৈছে তাৰমানে ভজা হৈ গৈছে এতিয়া মই আকৌ অকণ পানী দি আকৌ ভাজিছোঁ মানে যিমান মছলাটো আপোনালোকে ভালকৈ ভাজিব সিমান কাৰীটোৰ টেষ্টটো বহুত ধুনীয়া হয় মছলা ভুনাটো ধুনীয়া হ'ব লাগিব মোৰ মছলা ভুনি হৈ গ'ল আৰু ইয়াত দি ল'লোঁ পানী আৰু দি ল'লোঁ 2টা তেজপাত আৰু দি ল'লোঁ ইলাচি 2টা মই সেই 2টা দেখাবলৈ নহ'ল সেইকেইটা এই তেজপাতটো উপঙিয়ে আছে বাৰু আৰু দি পেলাই ভালকৈ মই উতলাই ল'লোঁ আৰু ওপৰত দি ল'লোঁ অলপ গৰম মছলা পাউডাৰ দি পেলাই মই আকৌ ভালকৈ মিলাই ল'লোঁ আৰু মোৰ এইখিনি হৈ গৈছে মছলা ভজাও হৈ গ'ল এইখিনি উতলিও গ'ল বাৰু পানীখিনি আৰু এতিয়া মই ওপৰত দি দিলোঁ গোলাপ জামুন যিখিনি মই বনাইছিলোঁ সেইখিনি দি দিলোঁ আৰু এইখিনি দি পেলাই মই আৰু অকণ ভালকৈ উতল আহিব দিলোঁ বা ভাজি ল'লোঁ আৰু চাওকচোন হৈ গ'ল ফুলি গৈছে বনাওঁতে সদায় সৰুকৈ বনাব এনেকৈ দিওঁতে ফুলি যায় দিয়ে ফুলি চব ডাঙৰ হৈ গ'ল আৰু এইখিনি মোৰ প্ৰায় হৈয়ে গৈছেহি কালাৰটোও ভাল হৈছে আৰু ইয়াত দি দিলোঁ মই 1 চামুচ মালাই যিহেতু মই কৈছোঁ গোলাপ জামুন মালাই কাৰী সেইকাৰণে মালাইটো দিব লাগিব এইখিনি মই আগতে উঠাই থৈছিলোঁ কালিৰে উঠাই থোৱা হয় মালাই মানে গাখীৰৰ সৰখিনি সেইখিনি দি দিলোঁ চাওকচোন কালাৰটো ইমান ধুনীয়া লাগিছে ন দেখি পেলাই বহুত মৰম লাগিছে কালাৰটো আৰু এইখিনি দি ভালকৈ মই মিলাই ল'লোঁ আৰু অকণমান দেৰি মোৰ উতল আহিলে মোৰ হৈ যাব মালাইখিনি কেউফালে মিলি গ'ল অকণমান ভালকৈ কেউফালে মিলি গ'লে মোৰ হৈ যাব আৰু এইখিনি মোৰ হৈ গ'ল মিলি গ'ল অকণমান লৰাই দিছোঁ আৰু এইখিনি প্ৰায় হৈয়ে গ'ল হয় আৰু চাওকচোন গোলাপ জামুনখিনি ফুলি কিমান সৰুকৈ বনাইছিলোঁ কিন্তু এতিয়া ইয়াত ডাঙৰ হৈ গ'ল ইয়াত দিওঁতে বহুত ডাঙৰ হৈ যায় আৰু এইখিনি মোৰ হৈয়ে গ'ল কালাৰটোও ধুনীয়া হৈছে আৰু ওপৰত দি দিলোঁ মই অলপ কচুৰি মেথি দি দিলোঁ কচুৰি মেথিটো দিলে গোন্ধটো আপোনালোকে দিবও পাৰে নিদিবও পাৰে দিলে মানে বহুত ধুনীয়া লাগে গোন্ধটো ভাল আহে আৰু খাবলৈও ভাল হয় আৰু এইখিনি দি পেলাই কচুৰি মেথি দি অকণমান সময় মই উতলালোঁ মানে কেউফালে লৰাই কৰি দিলোঁ আৰু মোৰ হৈ গ'ল কাৰী হৈ গ'ল আৰু যিহেতু আমি এতিয়া মিঠাটো আমি খোৱাৰ পিছত খাওঁ কিন্তু এতিয়া ভাতৰ লগত আমি যদি গোলাপ জামুনটো খাওঁ তেতিয়া কেনেকুৱা এটা বেলেগ লাগিব খাই আৰু বহুত মানে বেলেগ এটা সোৱাদ আৰু ধৰক এনেইতো মিঠাটো আমি গোলাপ জামুনটো খোৱাৰ পিছতেই খাওঁ হয় নহয় এতিয়া আকৌ ৰুটি বা ভাতৰ লগত খালে এতিয়া কেনেকুৱা এটা লাগিব ন সেইকাৰণে কৈছোঁ এতিয়া বেলেগ ধৰণৰ কিবা এটা ৰেচিপি আৰু আপোনালোকে এনেকৈ বনাই খাই চাব ইমান ধুনীয়া কালাৰটো আহিছে আৰু চাওক এটা ফালি দেখাইছোঁ দেখিছেনে ভিতৰলৈকে ধুনীয়াকৈ হৈ গৈছে আৰু পূৰা চফ্ট হৈছে বহুত ধুনীয়া হৈছে আৰু চব ফুলি গৈছে চাওকচোন সৰু আছিলে এতিয়া কিমান ডাঙৰ হৈ গ'ল আৰু গোন্ধটোও বহুত ধুনীয়া হৈছে মোৰ হৈ গ'ল চাওকচোন এনেকুৱা হৈছে কালাৰটো আপোনালোকে গাইজ এবাৰ বনাই খাব যোনে পনীৰ ভাল পায় কিন্তু পনীৰ এৰি পেলাই গোলাপ জামুন কাৰী খাব লাগিব গোলাপ জামুন মালাই কাৰীটো ইমানেই টেষ্টি হয় মানে পনীৰৰ তৰকাৰী আপোনালোকে এৰি দিব লাগিব এইটো তৰকাৰী খালে মানে পনীৰতকৈ বেছি সোৱাদ লগা হয় যিসকলে পনীৰ খাই ভাল পায় তেওঁলোকৰ কাৰণে ভালেই বাৰু আপোনালোকে এনেকৈ বনাই খাই চাব বহুত ভাল লাগে খাই আৰু চাওক গোলাপ জামুন মোৰ কিমান ডাঙৰ হৈ গ'ল আৰু যিহেতু আমি গোলাপ জামুন খোৱাৰ পিছত খাওঁ এতিয়া ভাতেৰে যদি এতিয়া গোলাপ জামুনৰ কাৰীটো খাবলৈ পাওঁ কিবা এটা বেলেগেই লাগিব ন খাই আপোনালোকে খাই চাবচোন এনেকৈ মই বনাইছোঁ মই খাম আজি আৰু আপোনালোকে খাব মই আগতো বনাই খাইছোঁ এনেকৈ বহুত ভাল লাগে কিন্তু আজি যিহেতু বনাবলৈ ওলালোঁ আপোনালোককো মই দেখাওঁ কেনেকৈ বনাওঁ আৰু আপোনালোকে এনেকৈ বনাই খাই চাব বহুত ভাল লাগে আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব বুলি নেক্সট নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত আকৌ দেখা হ'ব বাই